ইছলাম ধৰ্মাৱলী লোকৰ পবিত্ৰ ঈদ উদ জোহাৰ নাই কোনো সমূহীয়া নামাজ, নাই কোনো উৎসৱমুখৰ পৰিৱেশ, কিন্তু মনত সকলোৰে আছে একেই পবিত্ৰতা। কাৰণ সমগ্ৰ বিশ্বজুৰি ইছলাম ধৰ্মাৱলম্বী লোকে তৰুণ উৎসাহেৰে সম্পূৰ্ণ কৰিলে ঈদ উদ জোহা। চৰকাৰী ঘোষণাক অধিক গুৰুত্ব প্ৰদান কৰি এইবাৰ পূৰ্বৰ দৰে মছজিদ বা ঈদগাহত সমূহীয়া নামাজৰ আয়োজন কৰিলে। চৰকাৰৰ নীতি নিয়ম মতেই সকলো ইছলাম ধৰ্মাৱলম্বী লোকে নিজ ঘৰতেই ঈদৰ নামাজ আদায় কৰা পৰিলক্ষিত হয়। কৰোনাৰ বিৰুদ্ধে যুঁজি থকা চিকিৎসকসকলেও PPE কিট পিন্ধি আদায় কৰে ঈদৰ নামাজ। দক্ষিণ কামৰূপৰ মিৰ্জাস্থিত পতঞ্জলি কভিড হস্পিটেলৰ ভাৰপ্ৰাপ্ত চিকিৎসক বিষয়া ডক্টৰ নেকিব আহমেদৰ তৎপৰতাত কভিড আক্ৰান্ত চিকিৎসক ডক্টৰ শ্বাহিদুল ইছলামৰ ইমামতিত চিকিৎসালয়খনত একাংশ চিকিৎসকে PPE কিট পিন্ধি পবিত্ৰ ঈদৰ নামাজ সম্পূৰ্ণ কৰা পৰিলক্ষিত হয়। পতঞ্জলি কভিড হস্পিটেলত কৰ্তব্যৰত চিকিৎসকসকলে অবিৰত গতিত কৰ্তব্য পালন কৰি এইদৰে ত্যাগৰ উৎসৱ ঈদৰ নামাজ আদায় কৰা দেখা যায়। এই সমূহীয়া ঈদৰ নামাজৰ যোগেদি সকলোৱে মহামাৰী কৰোনাৰ পৰা ৰক্ষা পাবলৈ নেৰেখাজনৰ ওচৰত হাত পাতি দুৱা বিচাৰে। ব্যুৰো ৰিপৰ্ট, নিউজ 31 অসম।